বৰ্তমান আমি আহি যথেষ্টখিনি আহি পেলাই আমি ম'হৰ বৰ্তমান খুঁটি পাইছোঁহি। এই ম'হৰ খুঁটি বুলি কয় আৰু তাতে মানে বহুত মানে গাখীৰ খীৰাই কৰি ঘৰলৈ নিয়ে মানুহে। ম'হৰ খুঁটি পাইছোঁ বৰ্তমান। এইফালে আছে ম'হ, অকণমান আগলৈ গৈয়ে আমি দেখা পাম। চ' ব'লক, এইবোৰ চব ম'হৰ খুঁটি বুলি কয়, এইবোৰ ম'হৰ খুঁটি। আৰু বৰ্তমান আমি গৈ আছোঁ আৰু এফালে। চ' দেখাই গৈ আছোঁ এইফালে অলপমান মজা লওক, নৈ কাষৰীয়া জেগা হয় অলপমান। এইটো বহা হয় নৈ চাপৰিত, মানে এনেকৈ ঘৰ বনাই মানুহ থাকে ইয়াতে। আৰু চাপৰিটোত মানুহ নাই, চ' অলপ মানে গালি চালি খাই এইফালে ছাগলী, এইফালে ছাগলী তাগলী পোহে এইফালে। আমি চাপৰি ব্যক্তি এজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ। নমস্কাৰ, আপুনি ইয়াত কিমান দিনৰ পৰা ইয়াত আছে? হয়, মোৰ প্ৰায় 4-5 বছৰমান হ'ল। অঁ, আচ্ছা, ইয়াতে আছোঁ আৰু ইয়াতে আছে। ইয়াতে খেতি বাতি কৰে নে এনেই আছেহি? এনেইনো থাকিব নোৱাৰোঁ, খেতি বাতি কৰি চলি আছোঁ আৰু মাছ মাৰোঁ। মাছ মাৰে আৰু আৰু এইফালে কি খেতি কৰে আমাক অলপ দেখাব। এইফালে মানে খেতি, এইফালে অলপ দেখা পাইছোঁ এনেকৈ কচু চচু। এইফালে ওচৰতে আমি অলপ কচু চচু কৰোঁ। তাৰপৰা সেইফালে অলপ কুঁহিয়াৰ খেতি আছে। তাৰপৰা এয়া ম'হ দেখিবলৈ পাইছে বা আপোনালোকে। এইফালে ম'হৰ পৰা আমি অলপ চলি আছোঁ আৰু এইফালে হাঁহ ছাগলী অলপ পোহোঁ। এইফালে হাঁহ ছাগলী পোহে? এইফালে হাঁহটো বাৰু বৰ্তমান নাই, ছাগলী আছে। এইফালে তলা মাৰি থৈছে কিয়? তলা মাৰি থৈছে মানে মোৰ মানুহজনী গা ধুবলৈ গ'ল, মই বৰ্তমান ঘৰত নাছিলোঁ, মই আহি পেলাই পাইছোঁ তলা মৰা। এতিয়া আপুনি কিমান দেৰি থাকিব লাগিব বাৰু? মই এতিয়াতো নাজানিম, সেইজনী হাতী মানুহ, হাতী গা ধুইছে, অলপ দেৰি লাগিব সেইকাৰণে। ঠিকে আছে বাৰু। আমাক অকণমান শাকতলি ফালে নিব নেকি, মানে দেখাব চেষ্টা কৰিব নেকি? দেখাইছোঁ। প্ৰথম মোৰ শাকটো হৈছে অমিতা গছ। অমিতা গছ এয়া দেখিবলৈ পাইছে? অমিতা গছ আপোনালোকে দেখিবলৈ পাইছে অমিতা গছৰ খেতি? এইফালে আছে কচু, এইফালে আছে কচু, এইফালে কচু আছে। আৰু এইফালে কি আছে? এইফালে আছে ঢেৰ এভেইলেবল, ঢেৰ মানে। আৰু এইফালে কেনি যায় দাদা? এইফালেতো এনেই যাব নোৱাৰি, এইফালে এখন কাঠনি হয়। কাঠনি হয়? তেওঁ বুলি আমি গৈ চাওঁচোন। গৈ চাব পাৰিব, অলপ কাঠনিখন চাই লওক কিমান দিন। আপোনাৰ মাইকী মানে এইফালে গা ধুই আছে নেকি? এইফালে গা ধুবলৈ এইফালে নোৱাৰি, এইফালে গা ধুইছে ক'ৰবাত। আপুনি মানে মাইকী মানুহ যোৱা ধান্দাত আছে? নাই, আমি ভাবিছোঁ যে আমি মানে ৰাতিপুৱাই বেলেগ দৰ্শন কৰিব বিচৰা নাই, আমি অকল মানে নেচাৰেল বিউটি দৰ্শন কৰিবলৈ আহিছোঁ। তেন্তে ঠিকে আছে দিয়ক, আহক তেন্তে। এজোপা কচু বুলি কয়। এইবাৰ মই চিনি পাইছোঁ বাৰু। এজোপা মাটিৰ তলত যোনটো আলু ওলায়, সেইটো খাবলৈ বৰ সোৱাদ। হয় দাদা, আপুনি যে ইয়াৰ নৈ কাষত এনেকৈ থাকিবলগীয়া হৈছে, ইয়াৰ মূল কাৰণটো কি বাৰু? মূল কাৰণটো হৈছে মোক তেজপুত্ৰ কৰিলে ঘৰৰ পৰা। কিয় মানে আমি কাৰণটো এনেই শুনিব বিচাৰিছোঁ। মই মানে বাংলাদেশৰ ছোৱালীজনী আনি ল'লোঁ। বাংলাদেশী ছোৱালী হোৱাৰ কাৰণে মোক ঘৰতো ছাপৰ্ট নকৰিলে, মোক গাঁৱতো ছাপৰ্ট নকৰিলে। সেইকাৰণে আৰু এতিয়াতো মই ছোৱালীজনী অনাৰ পিছততো এৰি দিব নোৱাৰোঁ না। সেইকাৰণে আৰু ইয়ালৈ গুচি আহিলোঁ, থাকোঁ আৰু দুইটাই। মানে অলপ মানে টুৰু লভ টাইপৰ? টুৰু লভে আছিলে আৰু। ঠিকে আছে দেন, আমি অলপ আগলৈ যাবলৈ চেষ্টা কৰিম। এইফালে আছে তামোলবাৰী। আপোনাৰ নে বেলেগৰ হয়? এইখন মোৰে বুলি ক'ব পাৰি। আচ্ছা, মানে এখন মই যৌতুকত পোৱা। ঠিকে আছে তেতিয়াহ'লে। এইফালে আছে অলপ মানে যোৰহাটৰ কোম্পানী বাগান। আৰু এইফালে মাটি দেখিবলৈ পাইছে দাদা, এইবোৰ মাটি আপোনাৰ নে বেলেগৰ হয়? মানে এতিয়া মই দলালি মাৰিছোঁ বুলি ক'ব নোৱাৰিম। মানে যিমান দূৰ চকুৱে যিমান দূৰলৈকে ঢুকি পায়, সেইফালে আছে বাগান। এইফালে বাগান আছে, আপোনাৰ কাঠনি যিমান দূৰলৈকে ঢুকি পায় চব মোক যৌতুকত পোৱা। আৰু যিমানখিনি আৰু যিমান চব মোৰেই।
আপোনাৰ মতে আপুনি কিমান টকাৰ মালিক বৰ্তমান? বৰ্তমানতো এতিয়া মই অনুমান লগাব নোৱাৰোঁ, মই এতিয়া একদম বহুত ভিতৰৰ যে অঞ্চলত থকা মানুহ না, মই এতিয়া ইমানখিনি মই মাটি লেনদেন নকৰোঁ, তো মই গম নাপাম। কিন্তু মই কোটিপতি বুলি মই জানো, মই কোটিপতি। মোৰ মানুহজনীয়ে মোক বনাই দিলে, মই এতিয়া ঘৰৰ পৰা ওলাই আহি মই বনি গ'লোঁ। মই শুনাৰ মতে দেখোন বাংলাদেশী মানুহবোৰ অলপ মানে হেৰি দুখীয়া এনেকৈ। মই যোনজনী বাংলাদেশী ছোৱালী আনিছিলোঁ সেইজনী বাংলাদেশৰ মানে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ছোৱালী আছিলে। দাদা বাংলাদেশটো ৰাজ্য নহয়, এখন দেশ হয়। দেশ, কিন্তু দেশৰ ভিতৰতে ৰাজ্য থাকে, আপুনি সেইটো জানে চাগে। হয় হয় হয়। সেই দেশ এখন ৰাজ্যৰ মানে মোৰ যোনজন মুখ্যমন্ত্ৰী জীয়েককে মই উঠাই দিলোঁ। পাৰিলে আপোনাৰ মানে অলপ মানে লভ ষ্টৰিটো ক'ব নেকি, যদি পাৰে বিচাৰে? লভ ষ্টৰিটো মোৰ প্ৰথম দাদা অকণমান ৰৈ লওক। প্ৰথম আমি অলপ মানে বহুত দূৰৰ পৰা আহিছোঁতো, চ' অলপ ভৰি চৰি বিষাব পাৰে। আপুনি অলপ মানে খোৱা ব্যৱস্থা কৰিব চাগে, গাখীৰ চাখি আছে বুলি কৈছেতো, চাহৰ তাহৰ ব্যৱস্থা কৰিব নিশ্চয়। চব পাব। এতিয়া মোৰ প্ৰথম লভ ষ্টৰি বুলি ক'বলৈ গ'লে, মই আছিলোঁ ইণ্ডিয়ান আৰ্মিত বৰ্ডাৰত। रुको जरा सबर करो। তাৰপৰা যেতিয়া মই ইণ্ডিয়ান আৰ্মিত তাৰপৰা যুদ্ধ হৈছিলে, মই তেতিয়া হেৰাই গ'লোঁ, বাংলাদেশ পাই গ'লোঁ। মই বাংলাদেশ পাওঁতে তাত মই মানে এটা ঘাটত মানে গা ধুবলৈ যাওঁতে মই সেই বিশ্ব সুন্দৰীজনী দেখিবলৈ পাইছিলোঁ। সুন্দৰীজনী মই প্ৰেমত এনেকুৱাকৈ মুগ্ধ হ'লোঁ যে মই তাইক নোকোৱাকৈ থাকিব নোৱাৰিলোঁ, কৈ পেলালোঁ। তাইও মোক পচন্দ কৰিলে, তেনেকৈ চলিলে। পিছত যেতিয়া মই ঘৰত ক'লোঁ কথাটো, ছাপৰ্ট নকৰিলে। মই কিন্তু হ'লেও তাইক লৈ আহিছিলোঁ, ঘৰৰ মানে মোক গাঁৱৰ পৰা উলিয়াই দিলে, আৰু এতিয়া মই এইখিনি জেগাতে আছোঁহি। আৰু এইখিনি জেগাতে বহুত ভাল জেগা বিচাৰি পেলাই, একদম মানে কোনো হেৰি নাই, গাড়ী মটৰ কোনো হেৰি নাই, मुंह से सुपारी निकाल के बात कर रहे बाबा। সংযোগ ব্যৱস্থা নাই, লগতে ৰাস্তা পদূলিৰ কোনো সংযোগ ব্যৱস্থা নাই। ইয়াত আপুনি কেনেকৈ এডজাষ্ট কৰে? এডজাষ্টটো মিলি গৈছে আৰু আপোনালোক পৰিৱেশৰ মাজত থাকিলে গম পাব যে পৰিৱেশে আপোনালোকক কিমানখিনি ধুনীয়া বস্তু দিয়ে। এইটো কথা আপুনি ভাল কথা ক'লে। এইটো কথা মই অলপ মানে সমৰ্থন কৰিছোঁ যে পৰিৱেশে আমাক বহুতো বস্তু দিয়ে। পুৰণি কলীয়াৰ পৰা এইবোৰ বস্তু চলি আহিছে যে আমি পৰিৱেশৰ লগত অলপ খাপ খাব লাগে। দাদা এইটো আমি কি দেখিবলৈ, বহুত ডাঙৰ দেখিবলৈ পাইছোঁ, বাঁহেৰে বনোৱা, যদিও আমি আপোনাক সুধিবলৈ চেষ্টা কৰিম এইটো বস্তুটো কি হয়? হয়, এইটো এটা মাছ ধৰাৰ সঁজুলি, এইটো পাৱৈ বুলি কোৱা হয়। যোনবোৰ আমি ডাঙৰ মাছ, সেইটোতো জালেৰে ধৰিব নোৱাৰোঁ, সেই ডাঙৰ মাছবোৰ এই সঁজুলিটোৰ দ্বাৰা ধৰা হয়। ইয়াতে আপুনি মাছটো আহিব এইফালে ধৰা, মাছটো ইয়াত ফচি যোৱা মাত্ৰকে ওলাই যাব নোৱাৰে। আৰু কি মাছ ফচে ইয়াত, মানে সৰু ডাঙৰ চব ফচে নে? সৰু হ'লে নহ'ব, সৰু হ'লে ওলাই যাব। যেনেকৈ পুঠি কাৱৈটো সোমাব নোৱাৰে ইয়াত অলপ ডাঙৰ সোমাব লাগিব, শাল বৰালি তেনেদৰে। আৰু এইখন নদীত কি মাছ এনেকৈ পোৱা যায় বৰ্তমান? ইয়াততো বৰালি মাছৰ কাৰণে এখন জনপ্ৰিয়, মানে বিখ্যাত বুলি ক'ব পাৰি, এইখন কাকডোঙা নদীখন। ইয়াত বৰালি মাছৰ কথা ক'লে চবেই, অসমৰ চব মানুহে গম পাব। ইয়াতে বৰালি মাছ ধৰা হয়, এইবোৰ সঁজুলিতে বৰালি মাছ ধৰা হয়। বহুত ডাঙৰ মাছ পোৱা যায়, সেইবোৰ তাতো ধেৰ সঁজুলি আছে। এয়াই, এইটোকে পাৱৈ বুলিয়ে কোৱা হয়। দাদা অলপ আগতে যে আপুনি উল্লেখ কৰিলে আপুনি হেৰাই গৈছিলে, মানে কেনেকৈ হেৰাই গৈছিলে? এইটো ক'বলৈ গ'লে মোৰ এইটো প্ৰাকৃতিক গুণ। মই যেতিয়া সৰুতে আলহী খাবলৈ গৈছিলোঁ, তেতিয়া মানে মোৰ এজন বন্ধু আছিলে, নিৰাজ শইকীয়া নামৰ বন্ধুজনৰ ঘৰলৈ গ'লোঁ। তেওঁৰ ঘৰটো মানে দীঘলীয়া, চাইডে ৰুম। মই এনেকুৱাই মানুহ, ঘৰটোৰ ভিতৰতে হেৰালোঁ। আৰু মেলা চাবলৈতো যাব নোৱাৰোৱেই, মেলা চালেতো মোকতো হাতত নধৰিলেতো মই হেৰাই থাকোঁ। আৰু এনেকুৱা গুণ থকা মানুহ যদি মোক বৰ্ডাৰত এৰি দিয়ে, মই নেহেৰাই কি সম্ভৱ, ভাবকচোন কথাটো। মোক সেইটো হয় বাৰু, কথাটো কম নহয়, চাকৰি দিয়া কেইজনো কম নহয়। এইটো বডিত মোক বৰ্ডাৰত পঠিয়াই দিছে, বন্দুকডালে দাঙিব নোৱাৰোঁ মই ভালকৈ। এইটো বডিত মোক হেৰিত পঠিয়াই দিছে, ভাবক কথাটো অলপ। खत्म बाय बाय टाटा गुड बाय गया। দাদা আমি বহুত দূৰৰ পৰা আহিছোঁ, অলপ মানে ভোক ওলাইছে। আপুনি চাহ জলপানৰ ব্যৱস্থা কৰিম বুলি কৈছিলে, কথাটো এতিয়া কি হ'ল? হয়, এতিয়া আপুনি মেইন মেটাৰটো চাব হা। এতিয়াতো আপুনি মোক বেয়া পাই লাভ নাই। মোৰ মেইন কেছটো হৈছে মোৰ মাইকীজনী নাই ঘৰত, আৰু মোৰ মাইকীজনী গ'ল গা ধুবলৈ। আৰু যদি মই মাইকীজনী নথকা অৱস্থাত যদি আপোনালোকক খুৱাই বুৱাই পঠিয়াই দিওঁ, তাই মোক আকৌ বাংলাদেশলৈ খেদাব। চ' গতিকে তাইৰ লগত মই বেয়া হ'ব নোৱাৰোঁ। মোৰ এজনীয়ে মাইকী, তাইৰ লগতে থাকিব লাগিব। আৰু মোলৈ কোনো নাহে, কাৰণ মই বাংলাদেশী অনা মানুহ। চ' আপোনালোকে বেয়া চেয়া নাপাব,
ক্ষমা মাগিছোঁ আপোনালোকে বাটৰে কচু চচু খাই গুচি যাবগৈ আৰু তেতিয়াহ'লে আপোনালোক আজিলৈকে যাব আৰু মোৰো কাম অলপ আছে কিন্তু আমিতো বহুত দূৰৰ পৰা আহিছোঁ ভোকো লাগিছিলে আপুনি চাহ জলপানৰ ব্যৱস্থাও কৰিম বুলি কৈছিলে এতিয়া কি এতিয়া ক'ব কৰিবনে নকৰে এতিয়া আপোনালোকে চব বেয়া পাই লাভ নাই মোৰ মেইন কেছটো হৈছে মোৰ ঘৰত মানুহজনী নাই এজনী গাই ধুব গ'ল নে কি ধুব গ'ল নে পানী বনাইছে নাই জানো এজনী হাৰামীজনী ক'তনো গ'ল চব আপোনালোক বেয়া আছে নাপাব আৰু দেই কি ক'ম আৰু আপোনালোকক একদম বেয়া আছে নাপাব বাটৰে কচু চচু খাই যাবগৈ আৰু পাৰে যদি ইয়াতে অলপ পানীতে ধুনীয়া ধুনীয়া মাছ পাব মাছ দুটামান ধৰি দিম বাৰু আপোনালোকক মাছকে লৈ যাব আৰু মই অলপ খেতি কৰিছিলোঁ আলু কচু অলপ লৈ যাব বেয়া নাপাব আৰু ইমানতে সন্তুষ্টি লাভ কৰক ধন্যবাদ ধন্যবাদ থাকিলে আপোনালৈ আপোনাৰ জীৱন কাহিনী আমাৰ আগত উপস্থাপন কৰাৰ বাবে ধন্যবাদ আপোনালৈও ধন্যবাদ থাকিল আৰু আপোনালোক ইয়াতে থাকি যাতে অলপ মানে জীৱনটো সুখ শান্তিৰে কটায় হয়। ইয়াৰে জেগাবোৰ আহি ভাল লাগিলে হয়। অলপ এইকণ জেগাকণৰ নামটো কি কৈছিলে আপুনি এইডোখৰ জেগাডোখৰ নাম হৈছে আপোনাৰ কাকডোঙা এই নদীখনৰ কাৰণে আপোনাৰ জেগাডোখৰ নাম হৈছে কাকডোঙা এই নদীখন কাকডোঙা বুলি কয় আপোনালোকক মই পৰিচয় কৰাই দিছিলোঁ নদীখনৰ কাৰণে কাকডোঙা বুলি কয় এতিয়া যাবলৈ লৈছোঁ চ' আপোনাৰ জীৱন কাহিনীৰ আঁৰত থকা মূল নায়িকাজনী কোনজনী মানে অলপ চাব মন গৈছিলে হয় মোৰ মূল নায়িকাগৰাকী আপোনালোকে চাবলৈ বিচাৰিছে হয় কিন্তু আপোনালোকে হয়তো চাই বৰ এটা ভাল নাপাব কিন্তু মোৰ মেইন মূল নায়িকা তেওঁৱে আপোনালোকক দেখুৱাই দিছোঁ মূল সেইগৰাকী হয় নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে অলপ আগতে যোনখন মানে যোনটো কাহিনী দেখিবলৈ পালে সেইটো সম্পূৰ্ণভাৱে এটা এণ্টাৰটেইনমেণ্ট আৰু এখন ধেমালিৰ কাৰণে বনোৱা হ'ল চবেই যাতে কিন্তু চিৰিয়াছভাৱে নলয় আৰু আমাৰ লগত আছে এজন নিৰাজ শইকীয়া যোনজনে মোৰ সাংবাদিকতা কৰিছিলে মোৰ যোনজনে ইণ্টাৰভিউ ল'ব আহিছিলে আৰু ইয়াৰ লগতে আছে আমাৰ পাপুদা নমস্কাৰ আৰু এয়া আছে আমাৰ আকাশ আৰু হয় আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ